কালি মানে 3টা বজাত মানে এনেকুৱা ঘূৰণি বতাহ আহি মানে বেছি সময় হোৱা নাই, অকল মানে 2 মিনিটমান ভিতৰত মানে আমাৰ ঘৰ বাৰীখন উৰাই লৈ গৈছে। কাপোৰ কানি বাক্সবিলাক ভাগ্য ভাল মানে আমাৰ সৰু কেঁচুৱা আছিল, তেখেতৰ দেউতা আছিল, মানে ইমান সতৰ্ক মানে দেউতা মানে ভাত খাই আছিল, তেখেতে মানে কেঁচুৱাটো লৈ মানে চৌকীৰ তলত সোমাই থৈছে। মানে আৰু এনেকুৱা হৈছে মানে ইমান গছ গছনি ঘৰ দুৱাৰ সম্পূৰ্ণ এতিয়া নাইকিয়া হৈছে। এতিয়া কেনেকৈ মানে ঘৰ দুৱাৰ মানে তুলিব পাৰিম, মানে আমাৰ অনুৰোধ মানে চৰকাৰে অতি শীঘ্ৰে আমালোকক সহায় যাতে কৰে, মানে আজিকালিৰ ভিতৰত মানে কৰিব লাগিব, নহ'লে এনে আকাশ এনে বিয়া দেখা যায়, মানে কেনেকৈ থাকিম ক'ত থাকিম এনেকুৱা উপায় নোহোৱা হৈছে। আমাৰ মানে ঘৰটো শেষ, ধান ভিজি গৈছে, 2টা ডলিত আছে ধান 2টা মানে ভিজি গৈছে। এতিয়া মানে খোৱা লোৱাৰ কাৰণে বহুত অসুবিধা হৈছে। এনেকুৱা অৱস্থাত পৰি আছোঁ। আৰু কাপোৰ কানি বিলাক মানে ভিজি মানে এই গছৰ ওপৰত উৰি গৈছে, সেই যে কাপোৰ এনেকুৱা গছৰ ওপৰত উৰি গৈছে। আৰু টিন পাতবিলাক মানে ক'ত হেৰুৱাই গৈছে সেইটো ক'ব পাৰা। আমাৰ নাম হৈছে প্ৰভাত টুডু, লালপুৰ VCDC, জমা বাজাৰ, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ। আমাৰ কচুগাঁও। একদম